বন্ধুসকল আজি আমাৰ বাইদেউ এটা নতুন বস্তু কিনিছে এই ৰ'ব তাইৰ গোটেই জীৱনটো বোলে ফটা কেঠাত শুওঁতে গ'ল এতিয়া ফাইনেলি বোলে ফটা কেঠা নাই হোৱা দেই ভাল কেঠাতে শুইছে তাই কৈছে মিছাকে কিন্তু মই জানো তাই ফটা কেঠাত মোৰ পুৰণা তুচকখনে তলত লোৱা জাম্পিং মাৰিবলৈ পেলাই থৈছে এতিয়াহে গাভৰু কালতো ফটা কেঠাতে শুইছিলি নাই হোৱা ইউ মইনো ক'ত জন্ম হৈছিলোঁ মইতো ফটা কেঠাতে জন্ম হৈছিলোঁ দেই তাই ব্লগ বনাবলৈ লাগিব তাই গোটেই জীৱনটো ফটা কেঠাত শুওঁতে গ'ল আৰু ফটা কম্বলত শুওঁতে গ'ল এতিয়া যেনিবা তাই গিয়েকৰ দিনত এই চাওক নতুন মেটেচ কেলে জঁপিয়াই আছা তুমি ই মইনা এখন বিচনাখন নাথাকা অ' ধন আজি মই শুম দেই আহাচোন দুটাই শুওঁ ৰ'বা এখন মেটেচ কি কোৱালিটি কি সেই মই বৰ ভালকৈ নাজানো এখেতে ক'ব চাগে কিমান টকা ল'লে ৫,৫০০ অঁ খুলি দিম বাৰু তুমি এতিয়া কোৱা ৫,৫০০ কেইটা শূন্য থাকে 5,500 অঁ ৫,৫০০ অঁ দুটা ৫ থাকে আৰু শূন্য এইজনী চা আকৌ ৫,৫০০ তিনিটা শূন্য থাকে বোলে দুটা শূন্য থাকে পাগল দুটাই দেখাইছো এইটো মোৰ আঙুলি গুচি যায় এনেকে কেতিয়াবা মোৰ আঙুলিকেইটা গুচি যায় বেয়া কাৰণে মাৰিম আকৌ কৰিবলৈ মনা কৰি আছো ইয়াক বস্তু ভাঙিব এখন নতুন বিছনাখন বেটা বিছনাখন চেঞ্জ কৰি ল'ব লাগে তাৰপৰা যিমান জঁপিয়াবি পৰি যাবা এইটো খেলা ঘূৰিয়াই দিম হ'ব যোৱা অলপ পঢ়াগে এতিয়া পিছত যেতিয়া ৰাতি হ'বা তেতিয়া মই আহিম বাৰু দেই ধুনীয়া ফোনটো ঘূৰিয়াই আছে যে পগে যা বন্ধুসকল এয়া দেখিব পাৰে ইমান গেলা গৰম পৰিছে তাই গম পাই যে মই যেতিয়া কেমেৰাটো অন কৰি দিওঁ বুলি কে তাই মোৰ শোৱা ড্ৰেছটো মানে অলপ বেয়া যে মানে ই কেমেৰাটো অন কৰা দেখি তাই গেলা গৰমত হাফ পেণ্ট আৰু এনেকুৱা গেঞ্জি এটা পিন্ধি আছে মই কেমেৰাটো অন কৰাৰ লগে লগে তাই কম্বলখন লৈ তাইখনে গিয়েকে গালি পায় বোলে হয় বাৰু তই বোৱাৰী মাইকী তাত যি নতুন মেটেচ পায় এই নতুন মেটেচ পাই তই বিচনাৰ পৰা উঠিবই নোৱাৰা হ'ল যে মায়ে বকি আছে ৫,০০০ নহয় ৫,৫০০ টকা মেটেচ পায় যা মাক অলপ হেল্প কৰি থাকে ভাত পানী বনোৱাত যা ভাত পানী বনাই পিছত ধুনীয়াকৈ শুই থাকিবি গোটেই ৰাতিটো তই হবি এনে ভাবি হা দেই এই মেটেচখন যে কণা মন দিনত মোৰ ৰাতি হ'লে হ'ব নাই দিনত মই শুম ৰাতি হ'লে দেখা কেতিয়া হ'বা আমি বাই ভাত কৰি ল'লো ই জয়লামাৰ লগত হোৱা মানে জয়লামাৰ লগত হ'ব ই জয়লামাৰ লগতে হয় দেই ই সদায় তোক ৰাতি কৈ থৈ যায় নাই এতিয়া নতুন ইয়াত কোমলকৈ মই সদায় কাটো কম্বলখন কোনে তললৈ বনা কৰিছে এই আছা গৰমত ভাত বনাই কেনেকৈ যা মাক অলপ হেল্প কৰি থাকে যা